हेलो एवरीवन मैं बबिता बराई मैं अन्य भिडिओ अपना सकलोके स्वागतम जनाइछो। भिडिओটো रातिपुৱাৰ পৰা आरम्भ কৰিছো কাৰণ আজি আমাৰ ভতিজাৰ বিয়া আছে। তাকে ভাবিলো আপোনাক কোন পৰিবেশটো দেখাম। আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। ইফালে কাৰিকৰ আহি আৰম্ভ কৰিছে কাম তেওঁলোকৰ বনোৱা আজি বতৰটো অলপ বেয়া কাৰণে অকমান দেৰি হৈছে, কিন্তু তেওঁলোকৰ কাম আৰম্ভ কৰি আছে। আৰু ইফালে মই ভাবিছো অলপ পৰিবেশটো দেখাও কাৰণ স্কুটি সজোৱা হৈ থাকিব আগলৈকে তাই ডাঙৰ হ'লেও চাব পাৰিব। সেইটো কাৰণে মই অলপ ভিডিঅ' কৰিছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে বিয়াঘৰৰ পৰিৱেশ দেখাই আছোঁ, ৰাতিপুৱা পৰিৱেশে বিয়াঘৰ। আৰু এইফালে বিয়াঘৰ ফ্ৰণ্টৰ গেটৰ পৰিৱেশ, এইফালে লগতে ৰাস্তা, এইফালে গেট আৰু এইফালে ভিতৰত এইফালে খোৱাৰ পৰিৱেশ। আৰু এইফালে কইনা গা ধুবলৈ নিবলৈ সময় হৈ গ'ল। চবতে নিয়মবোৰ বেলেগ বেলেগ হয়, তাকে মই অলপ ভিডিঅ' কৰি দেখাইছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকৰ ফালে কেনেকুৱা কৰে। এইফালে কইনা গা পা ধুৱাই থকা হৈছে। আৰু কইনা গা পা ধুৱাই প্ৰায় আজৰি হৈছোঁ। আৰু এইফালে ৰভা তললৈ ৰৈ হৈছে, কাৰণ বেছি দেৰি কৰি থাকিব নোৱাৰি। কইনাক কোলা তলতে ভাঙি তাৰপৰা তাই তলত নাথাকে আৰু ওপৰলৈ হ'ব। নিয়মবোৰ সোনকালে কৰি দিয়া হৈছে, আপোনালোকে চাবচোন। চবতে নিয়মবোৰ বেলেগ বেলেগ হয়, জনাব। এইফালে গোপিনীসকল বহিলে আৰু তলত তাইক এতিয়া কইনাই সজাব। ইয়াত এনেই চিম্পুলকৈ কৰিব, ভিতৰতে সজাব বাৰু। ইয়াত গোপিনীৰ ওচৰত এনেই চিম্পুলকৈ সজাই পিনি সেৱা লোৱাৰ পিছত ভিতৰত ভালকৈ সজোৱা হ'ব আৰু।
সব উঠিছে দেই এয়া ৰাতিপুৱাতো সকলো পৰিৱেশ দেখা লাগে এতিয়া ঘৰলৈ আহি গা পা ধুই আকৌ বিয়া ঘৰলৈ ওলাই আহিছোঁ আৰু বিয়া ঘৰ পৰিৱেশ দেখা আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব স্কিপ নকৰিব আৰু মই আহি বিয়া ঘৰ পাই গ'লোহি আৰু এয়া বিয়া ঘৰ পৰিৱেশ এইফালে বিয়া ঘৰ পৰিৱেশ দেখাই আছো দেই এইফালে বহুত চব বহি আছে আমাৰ বিহপুৰীয়া দেই ফটো মাৰি আছে আমি আৰু এইফালে অলপ পৰিৱেশটো দেখাই দিছোঁ দেই বৰমাঙৰ গাত ততেই নাই চবকে উঠাই আছো এই আমাৰ মৰমী নবৈ আমাৰ টুটা বৰ দেই এয়া আমাৰ এয়া নবৌ এয়া বৌ এয়া এয়া আমাৰ জেঠাই এয়া নবৌ সেয়া বিয়া হৈ আছে তাৰ মাজতে ফটো মাৰিছোঁ কেইকেইমান তাতে মই ইয়াতে এড কৰি দিছোঁ আপোনালোকে চাবৰ কাৰণে সকলো মিলি ফেমিলি আপোনালোকে চাই ল'ব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে আৰু ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব